আমি প্ৰায় সকলোৱে এই ফৰ্মুলাটো জানো য'ত কি কয় যে a স্কোয়ার মাইনাস b স্কোয়ার ইজ ইকুয়াল টু a মাইনাস b হোল ইনটু a প্লাস b হয়নে আৰু এই ফৰ্মুলাটোনো ক'ৰ পৰা আহে হয়নে তাকে আমি এটা চিত্ৰৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম সাপোজ আমি এটা ৰঙা লাইন ললো হয়নে যাৰ লেংথ কিমান হয় a সেন্টিমিটাৰ হয়নে এটা ব্লু লাইন ললো যাৰ লেংথ কিমান b সেন্টিমিটাৰ হয়নে এতিয়া এই 20 সেন্টিমিটাৰৰ সমান মই যদি এই ৰঙা লাইনটোৰ পৰা কাটি দিও তেতিয়া কিমান বাছি থাকিব তেতিয়া বাছি থাকিব a - b ঠিক আছে এইখিনি কথাকে সহজ ভাষাত বুজিবলৈ চেষ্টা কৰক সাপোজ মই যদি কওঁ এই ৰঙা লাইনটো 7 সেন্টিমিটাৰ এন্ড ব্লু লাইনটো কিমান 2 সেন্টিমিটাৰ হল এতিয়া মই যদি এই ব্লু লাইনটো কিমান 2 সেন্টিমিটাৰ এই 2 সেন্টিমিটাৰ যদি মই ৰঙা লাইনৰ পৰা কাটি দিও কিমান থাকিবগৈ 5 সেন্টিমিটাৰ তে 5 সেন্টিমিটাৰটো ক'ৰ পৰা ক'লে 5 সেন্টিমিটাৰটো আপুনি ক'লে 7 - 2 7 - 2 পৰা কি পালে আপুনি 5 পালে হয়নে যেহেতু আমি a ৰ ভ্যালু নাজানো b ৰ ভ্যালু নাজানো হেকাৰণে আমি কি লিখিছো a - b লিখিছো হয়নে এটো মই ক্যালকুলেট কৰি ক'ব পাৰিম 5 কিন্তু এটো আপুনি ক্যালকুলেট কৰি ক'ব নোৱাৰে কিমান হ'ব হয়নে হেকাৰণে আমি কি লিখিছো a - b ৰাখিছো কথাখিনি বুজি পালো এতিয়া আপুনি যেতিয়া এই চিত্ৰটো চাব ইয়াতে কি আছে ডাঙৰ এটা কি আছে বৰ্গ আছে হয়নে আৰু বৰ্গটোৰ দৈৰ্ঘ্য কিমান বৰ্গটোৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান a সেন্টিমিটাৰ হয়নে আৰু এই ডাঙৰ বৰ্গটোৰ পৰা এটা সৰু বৰ্গ কি কৰা হৈছে ৰিমুভ কৰা হৈছে বা কাটি পেলোৱা হৈছে যাৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান 20 সেন্টিমিটাৰ হয়নে বাকি থাকিলে এটো এটা আয়ত এটো এটা আয়ত এটো এটা বৰ্গ বাকি থাকিলে হয়নে এতিয়া এই পৰ্চনখিনিৰ যিখিনি বাকি থাকিলে এই পৰ্চনখিনি এৰিয়া আমি দুই ধৰণে ওলাব পাৰো প্ৰথমটো ধৰণ হল যে আমি গোটেই ডাঙৰ স্কয়াৰটোৰ এৰিয়া মাইনাস আমি সৰু স্কয়াৰ যেহেতু আমি কাটি ওলাইছো মানে ইয়াক আমি ইয়াৰ এৰিয়া কি কৰিম আমি মাইনাস কৰি দিম এটো হল আমাৰ এক নম্বৰ ধৰণ মানে আউটাৰ নিয়ম কি আছে আউটাৰ নিয়ম আছে আপুনি এটোৰ এৰিয়া ওলাব যোগ এটোৰ এৰিয়া যোগ এটোৰ এৰিয়া এই তিনটাৰ এৰিয়া আপুনি যেতিয়া যোগ কৰিব তেতিয়াও আপুনি যিখিনি বাকি থাকিল তাৰ এৰিয়া পাব পাৰিব সো এই দুই ধৰণে আমি এই যিখিনি বাকি থাকিলে এটো কাটিৰ পিছত যিখিনি বাকি থাকিলে তাৰ এৰিয়া ওলাব পাৰিম প্ৰথমটো কি আছিল যে গোটেই ডাঙৰটোৰ এৰিয়া কিমান হ'ব আমাৰ যেহেতু বাহুৰ দৈৰ্ঘ্য কিমান a তো গোটেই ডাঙৰটোৰ এৰিয়া কিমান হ'ব a স্কয়াৰ মানে এইখিনিৰ এৰিয়া কিমান হ'ব এইখিনি এৰিয়া হ'ব b স্কয়াৰ মানে এইখিনি কৰা হৈছে আতৰাই দিয়া হৈছে মানে কাটি পেলোৱা হৈছে মানে কি কৰা হৈছে মাইনাস কৰা হৈছে মানে মাইনাস এইখিনি এৰিয়া কিমান b স্কয়াৰ মানে আমি গোটেই ৰিমেইনিংখিনিৰ কি পালো আমি বাকি থকাখিনি কি পাই গলো এৰিয়া পাই গলো ঠিক আছে এটো হল এটা ধৰণ মানে আৰু ধৰণ কি আছে এই দুটা আয়তৰ কি আছে কালি যোগ এটো বৰ্গৰ কালি এটো বৰ্গৰ কালি কেনকে ওলাব এটো বৰ্গ চাওক বাহুৰ দৈৰ্ঘ্য কিমান a - b এখিনি কিমান a - b যেহেতু গুটেখিনি a আছিলে এখিনি b কাটি পেলাই দিলো থাকিল কিমান a - b এখিনি কিমান a - b এখিনি কিমান হল a - b মানে গুটেৰ বাহুৰ দৈৰ্ঘ্য কিমান a - b মানে এটো বৰ্গৰ কালি কিমান হ'ব এটো বৰ্গৰ কালি হ'ব a - b হোল স্কয়াৰ হল প্লাস এটা সব এটো আয়তৰ কালি কিমান a - b হোল ইনটু b কি হল এখিনি লেংথ কিমান দৈৰ্ঘ্য কিমান দৈৰ্ঘ্য হল a - b আৰু প্ৰস্থ কিমান b হয়নে আমি কি জানো আয়তৰ কালি কি হয় দিকপুৰণ প্ৰস্থ তো a - b হোল ইনটু b হৈছে এইটো তো ঠিক একেদৰে a - b হোল ইনটু b হৈছে এই দুটা যেটা যোগ কৰিব মানে a - b হোল ইনটু b a - b হোল ইনটু b দুটা আছে আমাৰ যোগ কৰিলে কিমান হ'ব যোগ কৰিলে আমি পাম দুটা আছে আমাৰ কি আছে দুটা a - b হোল ইনটু b দুটা আছে আমি কি লিখিলো এখানে 2 a - b হোল ইনটু b এখিনিলৈকে আমি বুজি পালো ঠিক আছে এখিনি আপুনি ক্যালকুলেট কৰক এখিনটো a - b আছে এখিনটো a - b আছে দুটাৰ পৰা আমি কি কৰম a - b কমন লৈ লম মানে ইয়াৰ পৰা a - b কমন ললে কিমান থাকিব যে তোমাৰ স্কয়াৰ আছিল এটা a - b ওলাই লৈছো আৰু এটা a - b থাকি যাব প্লাস এখিনি পৰা যদি a - b ওলাই আনিম থাকিব কিমান 2 আৰু 2 ইনটু b কিমান থাকিব আমাৰ 2b মানে এখিনি ক্যালকুলেট কৰি দিয়ক a - b মানে এটা সব a - b plus 2b হয়নে এটো b ৰ সন্মুখত মাইনাস আছে এটো b ৰ সন্মুখত প্লাস আছে হয়নে তো কি হ'ব আমাৰ বেলেগ বেলেগ সিম্বল থাকিলে বিয়োগ হ'ব দুটা b ৰ পৰা এটা b গলে কিমান থাকিব আমাৰ এটা b থাকিব যেহেতু ডাঙৰটোৰ সন্মুখত প্লাস আছে আমি কি দিম প্লাস দিম সো আমি কি পালো আমি পালো a স্কয়ার - b স্কয়ার = a - b হোল ইনটু a plus b আশা কৰো আপুনি ভিডিওটো চাই ভাল পাইছে ভিডিওটো ভাল লাগিলে এটা লাইক কৰিব আৰু পাৰিলে শেয়াৰ কৰিব ধন্যবাদ জয় অসম